Hi my dear viewers, welcome to my channel. আপোনালোকলৈ আজি কলডিলৰ এটি ৰেচিপি লৈ আহিছো। কলডিল কেনেকৈ অতি সহজতে সোৱাদ লগাকৈ বনাই খাব পাৰি, চাই থাকিব ভিডিওটো শেষলৈকে। কলডিলৰ ভাজি বনাবলৈ মই এটা পিয়াজ কাটি লৈছো, আদা নহৰুখিনি একেলগে অলপ পিচি লৈছো আৰু 1 চামুচ লৈছো মছলাৰ গুড়ি। কলডিলটো মই এনেদৰে মিহিকৈ কাটি লৈছো। ইয়াতে দিছো 1 চামুচ হালধি গুড়ি। আলু এটা মই এনেদৰে কাটি লৈছো। পৰিমাণ অনুযায়ী দিছো নিমখ 1 চামুচ আৰু লৈছো তেল 2 চামুচ মান। গোটেইখিনি মিশ্ৰণ ভালদৰে সানি লৈছো। এতিয়া অলপ তেল দি পেলাই পিয়াজখিনি ভালদৰে ভাজি ল'ব লাগিব। পিয়াজখিনি ভজা হৈ গৈছে, এতিয়া দিছো আদা নহৰুখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া দিছো কলডিল আৰু আলুখিনি। এতিয়া জিৰাৰ গুড়িখিনি দিছো। এতিয়া দিছো 1 চামুচ শুকান জলকীয়াৰ গুড়ি। কলডিলখিনি ভজা হৈ গৈছে, এতিয়া দিছো 1 গিলাচ পানী। এতিয়া ভালদৰে কলডিলখিনি সিজিবলৈ দিছো। কলডিলখিনিৰ পৰা পানীখিনি শুকাব আৰু এতিয়া দিছো 1 চামুচ গৰম মছলাৰ গুড়ি। এয়া কলডিলখিনি ভজা হৈ গৈছে। ভিডিওটো চাই কেনে পালে জনাব। আপোনালোকৰ ৰেচিপিটো এনেদৰে ট্ৰাই কৰি চাব। এনেদৰে কলডিল বনালে সঁচাকৈ খাবলৈ বহুত ভাল লাগে। মোৰ চেনেলটো আগবাঢ়ি যাবলৈ প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।